নমস্কাৰ ভিউৱাৰসকল, জনপ্ৰিয় দুবৰি দলিচা ধাৰাবাহিকখন চাই সকলোৱে ভাল পাই চাগে। দুবৰি দলিচা ধাৰাবাহিকখন এক ষড়যন্ত্ৰ সৃষ্টি হৈ গৈছে। এতিয়া পৰিকল্পিত নে অন্য কিবা এতিয়ালৈকে কোনো তথ্য ওলোৱা নাই। পোনপ্ৰথমে এইজন চিকিৎসকৰ কথা শুনক। তেওঁ হেনো দুবৰি দলিচা ধাৰাবাহিকখন লিখিছে। কিমানটা ষ্টৰী আপোনাৰ টিভি চেনেলত চলিলে আপুনি এতিয়াতো তিনখন মানে এতিয়াতো এখন ৰানিং চলি আছে দুবৰি দলিচা মানে সেইটো চলি আছে ৰেঙনিত 7:30 বজাত। দুবৰি দলিচা ধাৰাবাহিকখন তেওঁ হেনো লিখিছে বুলি পৰিচয় দিয়া তেওঁৰ নাম হৈছে ডক্টৰ তন্ময় কাশ্যপ। সম্পূৰ্ণভাৱে ভুল তথ্য ব্যক্ত কৰিছে এইজনে। সেইবাবে দুবৰি দলিচা কৰ্মচাৰীসকলে উত্তেজিত হৈ পৰিছে। আমাৰ সকলোকে মনবিলাক বেয়া কৰি পেলালে। আপোনালোকে নিশ্চয় গম পাব যে আজি এটা ইউটিউব চেনেলে এনেকুৱা এটা খবৰ মানে চাৰিওফালে বিয়পাই দিছে, প্ৰচাৰ কৰি দিছে যে দুবৰি দলিচা, আমি ইয়াত বহি আছোঁ গোটেই ইউনিটটো, দুবৰি দলিচাৰ এয়া পৰিচালক ইনু বৰুৱা আৰু এইফালে ৰাইটাৰ দেৱজিৎ, আৰু আমি এই গোটেইসকল মানে শিল্পী দুবৰি দলিচা আপোনালোক সকলো চাই আছে সকলোৱে। কিন্তু তেখেতসকলে এটা ভুল খবৰ এটা দিছে যে দুবৰি দলিচাৰ ৰাইটাৰ তেখেতৰ তন্ময় কাশ্যপ, তেখেত বোলে দুবৰি দলিচাৰ স্ক্ৰিপ্ট তেখেতে লিখিছে। এতিয়ালৈকে কিমানটা ষ্টৰী আপোনাৰ টিভি চেনেলত চলিলে আপুনি এতিয়াতো তিনখন মানে এতিয়াতো এখন ৰানিং চলি আছে দুবৰি দলিচা মানে সেইটো চলি আছে ৰেঙনিত 7:30 বজাত। আৰু তাৰ পৰিচালনা কোনে কৰিছে একো কোৱা নাই। তাৰোপৰি সংগীতত আছে জয়ন্ত কাকতি, কিন্তু তেওঁ সংগীত ব্যৱস্থাপনা সেইটো তেখেতে কোৱা নাই বা ভুলকে কৈছে। মনোজ্যোৎস্না মহন্তই গাইছে বুলি কৈছে, য'ত তেখেতে কোৱা নাই। আৰু সকলোতকৈ ডাঙৰ কথা, এনেকুৱা এটা ভুল খবৰ তেখেতে দিবলৈ বা ক'বলৈ কেনেকে সাহসী পালে ক'ব নোৱাৰোঁ। আৰু যিগৰাকীয়ে তেখেতৰ ইণ্টাৰভিউ লৈছে তেখেতক মই সুধিছোঁ যে আপুনি একো নজনাকৈ এনেকুৱা ধৰণৰ ইণ্টাৰভিউ কেলৈ লৈছে। অসমৰ ৰাইজে আমাৰ দুবৰি দলিচাক এটা মৰমৰে আঁকোৱালি লৈছে, তাৰ কাৰণে আমি গোটেই ইউনিটৰ ফালৰ পৰা অসমৰ সমূহ ৰাইজক বহুত ধন্যবাদ জনাইছোঁ। আপোনালোকে এনেকৈ আমাক আশীৰ্বাদ কৰি থাকিব। কিন্তু তাৰ মাজতে এনেকুৱা ধৰণৰ ভুল কিছুমান প্ৰচাৰ কৰাৰ কাৰণে বেয়া লাগিছে। আৰু আপোনালোক দুইজন ব্যক্তিয়ে, যিজনে ইণ্টাৰভিউটো লৈছে তেখেতো আৰু যিজনে ডক্টৰ বুলি পৰিচয় দিছে তেখেতো দুইজনে কিন্তু ক্ষমা বিচাৰিব লাগে অসমৰ ৰাইজৰ ওচৰত। আৰু আমি বিশেষকৈ দেৱজিতৰ ওচৰত, বিশেষকৈ দেৱজিৎ বৰা ইমান সুন্দৰ এটা দেৱজিতে ইমান ধুনীয়া কাহিনী এটা লিখিছে। আৰু আমি ডেইলি আলোচনা কৰোঁ, দেৱজিৎ আৰু মই যথেষ্ট আমি আলোচনা কৰি কাহিনী কি হ'ব, কি নহয়, এনেকুৱা কৰিম তেনেকুৱা কৰিম। গতিকে এতিয়ালৈকে 44 এপিচোড টেলিকাষ্ট হৈ আছে আৰু আমাৰ হাতত এতিয়া এয়া স্ক্ৰিপ্ট আছে, আমি শ্বুটিং কৰিয়ে আছোঁ। 100 নম্বৰ এয়া মই লৈ আছোঁ, 100 নম্বৰ স্ক্ৰিপ্ট। গতিকে তেখেতে কেনেকৈ ইমান ভুলকৈ ক'ব পাৰিলে। আৰু মই এটা বিশেষ কথা ক'ব খুজিছোঁ, আজিকালি ইউটিউবাৰ বহুত ওলাইছে আৰু তেওঁলোকে ইউটিউবাৰ খুব ভাল কথা, ইউটিউব চেনেলৰ জৰিয়তে বহুত ইনফৰমেশ্যন দিয়ে, ভাল কথা, কিন্তু বিশেষ জ্ঞান লাগিব। এতিয়া দুবৰি দলিচা সম্পূৰ্ণ টীমটোৱে গোচৰ দিছে। অতি সোনকালে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে যেন আৰু সমজুৱাভাৱে ক্ষমা বিচাৰে যেন নিজৰ ভুলৰ বাবে, তাকে বিচাৰিছে সম্পূৰ্ণ টীমটোৱে। সকল, এই ব্যক্তিজনে যদি সঁচাকৈ মিছা কথা কৈছে, এই ব্যক্তিজনক কি কৰাটো বিচাৰে আপোনালোকে কমেণ্ট কৰি নিশ্চয় জনাবচোন।